দিয়া চাকৰিটো দিয়া সেইটো কৃপা নহয় এইবোৰ এনেই হৈ থাকিব সেইবিলাক ঈশ্বৰক বিচাৰিব নালাগে হয়নে বাৰু কিন্তু হয় বাৰু সেইটোৱে বিচাৰিছে কিন্তু পোনপটীয়াকে কৃষ্ণক কৃপা কৰা কৰি থাকিলে ভগৱন্ত কৃষ্ণই কিন্তু কৃপাই কেতিয়াও নকৰে কৃষ্ণৰ কৃপা পাবলৈ হলে তাৰ আগত আমাক বিশেষ বস্তু এটা লাগিব যেনেদৰে থিয়েটাৰ চাবলৈ হলে টিকেটটো লাগিব নাই টিকেটটো নিনিলে মানে আপোনাৰ থিয়েটাৰ চাব পাৰিব ভিতৰলৈ সোমাবলৈ দিব জানো এই টিকেট এটা আছে ভগৱন্ত কৃষ্ণৰ কৃপা পাবলৈ হলে প্ৰথমতে টিকেটটো লৈ ল'ব লাগিব টিকেটটো কি ভকত সকলে যেবে আশীৰ্বাদ দেৱেখে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ সেইটো কি বোলে ভকতৰ আশীৰ্বাদ যাক ভকতে আশীৰ্বাদ কৰিব তেওঁৰ ওপৰতহে কৃষ্ণৰ কৃপা হয় কৃষ্ণৰ কৃপা হলেহে কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ এইদৰে শ্ৰৱণ কীৰ্তন কৰিব পাৰি গতিকে আজি ভাবিছো আমাৰ সকলোৰে কৃষ্ণৰ কৃপা হৈছে নহয়নে বাৰু এতিয়া শুই থকা হলে কিমান আৰাম লাগিলেহেঁতেন ঘৰত খাই গৈ আমি আহিছো গতিকে মই আপোনাৰ খবৰ পৰা সেই আশীৰ্বাদকণ বিচাৰিহে ইয়ালৈ আহিছো আপোনাক সকলোৱে অন্তৰে অন্তৰে আশীৰ্বাদ কৰক যাতে আমি আপোনাৰ খবৰ আমনি নলগাকৈ আপোনাৰ খবৰ সংশয় দূৰ হোৱাকৈ আজি আলোচনা কৰিব পাৰো আমাৰ আজি অধ্যায়টোৰ নিমিত্তহে দেই আমাৰ অধ্যায়টোত নিমিত্তহে মাত্ৰ তাৰমানে আমি কলিৰ মলমতি মনুষ্য নহয় জানো কম পৰিশ্ৰমত বেছি ধন নালাগে না আমাক সেইকাৰণে কৰাপশ্যনটো বেছি হৈছে কম পৰিশ্ৰমত বেছি ধন লাগে আজি আমি 2 ঘণ্টা বা 2.5 ঘণ্টাহে ভাগৱত শুনিম এই 2 ঘণ্টা বা 2.5 ঘণ্টাৰ ভিতৰত গোটেই ভাগৱতৰ তত্ত্বটো আমাক লাগিব কাইলৈ বা অখণ্ডহে চলিব তাৰ পৰা একো ব্যাখ্যা নহয় একো বুজি নাপাব সেইকাৰণে গোটেই ভাগৱতৰ ওপৰত থুলমূলকে আজি অকমান আমি আলোচনা আগবঢ়াম এতিয়া আমাৰ সৰ্বসাধাৰণতে মানুহবিলাকে প্ৰত্যেকেই ঈশ্বৰক নিবিচাৰে নে বাৰু বিচাৰে নাই আইসকলে বিচাৰে নে ঈশ্বৰক আইসকলে ভাবে কৃষ্ণটো কেনেকে পাই যোৱা হলে বন্ধনৰ পইচা ধাৰলৈ নোলোৱা হলেও হলহেঁতেন আমি প্ৰত্যেকে কৃষ্ণক বিচাৰো কামনা বাসনা আমাৰ ভৰপূৰ হৈ আছে অন্তৰখন কৃষ্ণক কিয় বিচাৰো আমাৰ কামনা পূৰণ কৰিবলৈ বিচাৰো বহুতে হয়তো এই দিকচু নাম নমাটি নহয় নমাটি গাঁৱৰ পৰা গাড়ী ভাড়া কৰি ক'ৰবাত পাইছেগে ঈশ্বৰক বিচাৰি হয়নে শৰাই সঁফুৰা লৈ যায় নাযায় যায় কিন্তু আমি দেখাত যিসকলে ধন খৰচ কৰি গাড়ী ৰিজাৰ্ভ কৰি বিভিন্ন স্থানত ঈশ্বৰক বিচাৰি ফুৰে সেইসকলক এনে ভাৱ হয় তেওঁলোকে যেন ঈশ্বৰক বৰ বিশ্বাস কৰে হয়নে বাৰু বেছি বিশ্বাসী যেন লাগে কিন্তু ভাগৱতে তাৰ ওলোটাটোহে কৈ দিলে তাৰপৰা বেয়া নাপাব কোনোবাই বিচাৰি ফুৰা লোক আছে যদিও মই ভাগৱতে কোৱা কথাটোহে কৈছো এতিয়া ভাগৱতে ওলোটাটো কলে কি বুলি কলে শিৱই ভগৱন্ত কৃষ্ণক স্তুতি কৰি কৈছিলে হে কৃষ্ণ হে প্ৰভু ও তুমি প্ৰভু আছাহাস বাৰুৰী দয়ত ও তত্ত্ব নাপায় তোমাক বিচাৰে বাহিৰত হে প্ৰভু তুমি সকলোৰে হৃদয়তে আছা এই তত্ত্বটো নাজানি বোলে তোমাক বাহিৰত বিচাৰি ফুৰেহে যিসকলে ঈশ্বৰক বিচাৰি বাহিৰলৈ গৈছে তেওঁৰ হৃদয়তে আছে এতিয়া আমাৰ এই উদ্বোধক বাপজনাই কৈছিল আইগৰাকী অসুখ ডিব্ৰুগড়ৰ পৰা নেমকিয়াৰ পৰা কালি আহিছে ডিব্ৰুগড়ৰ পৰা নেমকিয়াৰ মোক কিন্তু যাবলৈ সময় নহ'ল ডিব্ৰুগড়লৈ এপাক যেন তেনে গ'লো এতিয়া ৰাজহুৱা দায়িত্ব আছে তেতিয়া এজনক মই ৰাতি শুই থাকোঁতে মোক সুধিছে আপোনাৰ চিন্তা লাগি টোপনি অহা নাই নেকি মই বোলো ঈশ্বৰক অৰ্পণ কৰিলোঁ এই ডাক্তৰজনৰ হৃদয়তো কৃষ্ণ আছে বেমাৰীজনৰ হৃদয়তো কৃষ্ণ আছে যিজনে নিছে সেইজনৰ হৃদয়তো কৃষ্ণই আছে গতিকে কৃষ্ণই কৃষ্ণক যি কৰে কৰি থাকিব অৰ্পণ কৰি দিব বুজি পাইছে না তত্ত্বটো সেইকাৰণে ভাগৱতে কৈছে আমাক
ভগৱন্তক বিচাৰি মাত্ৰ এটা স্থানলৈহে যাবা। আমাৰ উদ্ভুতভাৱে কৈছিলে পদ্মকল্পত নাৰায়ণে প্ৰথম ব্ৰহ্মাক ভাগৱত দিছিলে, চতুশ্লোকী ভাগৱত। সেই ভাগৱত দুটা ব্ৰহ্মাক কৈছিলে, হেৰা ব্ৰহ্মা, তুমি মোক মাত্ৰ এটা স্থানতহে বিচাৰিবা, য'ত ত'ত বিচাৰিলে নাপাবা। বোলে প্ৰভু ক'ত বিচাৰিম? মোক মাত্ৰ বিচাৰিবে সাধু সংগত, জ্ঞান বিজ্ঞানতে হৈবে বেকত। মোক মাত্ৰ সাধু বা ভকতৰ সংগত বিচাৰিবা। ভকতৰ সংগত মোক বিচাৰিলে কি হ'ব? তোমাৰ জ্ঞান আৰু বিজ্ঞান এই দুইটা বেকত হ'ব। জ্ঞান জানিব লগা বস্তুটো বা জানিব লগা বস্তুক জনাটোৱেই হ'ল জ্ঞান। গীতাৰ মতে জ্ঞেয় বস্তু বুলি কৈছে। এতিয়া আমি জীৱশ্ৰেষ্ঠ মনুষ্য হিচাপে জানি শেষ কৰিব পাৰিবনে বাৰু? কোটি কোটি জনমতো জানি শেষ কৰিব নোৱাৰি। কিন্তু গোটেই জানিব লগা কথাবিলাকৰ ভিতৰত আমি তিনিটা কথা বিশেষকৈ জানিব লাগিব। এতিয়া মই ইয়ালৈ আহিলোঁ, মই বুলিয়ে কৈছোঁ আৰু দেই, ইয়ালৈ আপোনাৰ সবৰ মাজলৈ আহিলোঁ, মই তিনিটা কথা জানিব লাগিব। এতিয়া মোক বহুতে সুধিছে আপুনি ক'ৰ পৰা আহিছে? মই জানিব লাগিব নাই নাৰায়ণপুৰৰ পৰা আহিছোঁ বুলি। যদি ইয়াক পোৱাৰ পিছতেহে নামটি চাৰিআলি পোৱাৰ পিছতে যদি মই পাহৰি থাকোঁ মই ক'ৰ পৰা আহিলোঁ, খেলি মেলি নালাগিব নহয় বাৰু মোৰ? বোলে কি কৰিবলৈ আহিলা? বোলে ইয়াত ভাগৱত পঢ়িবলৈ আহিছিলোঁ, ভাগৱতৰ কথা ক'বলৈ আহিছিলোঁ। যদি সেইটোও পাহৰি থাকোঁ, কি কৰিবলৈ আহিছিলোঁ জানো? পাহৰি থাকিলোঁ। ইয়াৰ পৰা ক'লৈ যাবা? সেইটোও যদি পাহৰি থাকোঁ, মোৰ অৱস্থা কি হ'ব বাৰু? এতিয়া আমি জীৱশ্ৰেষ্ঠ মনুষ্যই এই তিনিটা কথা আমি একেবাৰেই পাহৰি গ'লো। আমি ক'ৰ পৰা আহিলোঁ পাহৰি গ'লো। এতিয়া আমি এতিয়া পাহৰিলো। চাব দেই, মই আইগৰাকীক যদি প্ৰশ্ন সোধো, আইগৰাকী আপোনাৰ ঘৰ ক'ত? বোলে এই নমাটি গাঁৱতে। ক'ব নাই তেনেকে? এই নহয় আপোনাৰ আচল ঘৰ ক'ত? তেতিয়া আইগৰাকীয়ে কি বুলি ক'ব? চিধাই মাকৰ ঘৰখনৰ কথা নক'ব নহয়, আচল ঘৰ। মাকৰ ঘৰখন আচল ঘৰ হয় জানো প্ৰকৃততে? হয়নে বাৰু? নহয়। কাৰণ মাকৰ ঘৰখনলৈ অহা আপোনাৰ কিমান বছৰ হ'ল? আপোনাৰ যিমান আয়ু হৈছে সিমান বছৰহে হৈছে। তাৰ আগত ক'ত আছিলে? তাৰ আগত ক'ত আছিলে? গৈ থাককচোন। গৈ 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 আচল ঘৰ ক'ত ওলাবগৈ? সকলোৰে আচল ঘৰ এখনেই। ভাগৱতে কৈছে সেইখনেই হ'ল বৈকুণ্ঠ। এতিয়া আমি এই কথাটো জানিলো। ক'ৰ পৰা আহিলো? বোলে বৈকুণ্ঠৰ পৰা আহিলো। আৰু বৈকুণ্ঠপতি কৃষ্ণই হ'ল আমাৰ পিতৃ মাতৃ এজনেই। কৃষ্ণ মাতৃ কিয়? তেওঁৰ উদৰৰ পৰা আমি জীৱবিলাক বাহিৰ হৈ আহিছো। আকৌ দ্বিতীয়তে জানিব লাগিব কি কৰিবলৈ আহিলো সংসাৰলৈ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত সৰ্বশাস্ত্ৰ অধ্যয়ন কৰি আমাক স্পষ্ট সিদ্ধান্ত দিলে। কিয় আহিলো? হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমাৰ পিতৃ কৃষ্ণৰ গুণজক লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তনেৰে তেওঁক ভজিবলৈহে আমি ইয়াত আহিছিলোঁ। আকৌ ইয়াৰ পৰা ক'লৈ যাম? আইসকল আপোনালোকে ভাগৱত এটা সামৰিব, তাৰপিছত ক'লৈ যাবগৈ? নিজৰ ঘৰখনলৈ যাব লাগিব, হয়নে বাৰু? বেলেগৰ ঘৰলৈ গ'লে গণ্ডগোল নহ'ব। তেতিয়া আমি পাহৰি গ'লো। ক'লৈ যাম? ক'লৈ যাম? আমি নিজৰ ঘৰলৈ যাব লাগিব। নিজৰ ঘৰলৈ যোৱা ৰাস্তাটো কি? গুৰুজনাই কৈ দিলে, এক শৰণ হৰি নাম ধৰ্ম। এইটোৱেই হ'ল ৰাস্তা, এইটোৱেই হ'ল ৰাজআলি। ৰাজআলি বা নেশ্যনেল হাইৱে। গৈ থাকা, গণ্ডগোল নাই।
আজিকালি 4 লেনবিলাক কিমান ভাল, এইটো বোলে 4 লেন কি, এইটো 20 লেন মানুহৰ ওপৰ হ'ব বোলে, ইমান ধুনীয়া, দৌৰি যাব পাৰে, অঠালি পঠালিকো যাব পাৰে, এই ৰাস্তাতে নহয় ভাগৰ লাগিছে অকণমান শুয়েই দিওঁ, শুই যাব পাৰে, একো নাই ইয়াত, গৈ থাকা। এতিয়া চাব, এতিয়া আমি প্ৰকৃততে নিজক চিনি পোৱা নাই, আমাৰ গণ্ডগোলটো সেইখিনিতে লাগিছে। ক'ৰ পৰা আহিলো, বৈকুণ্ঠৰ পৰা যদি আহিছিলো তেতিয়াহ'লে মই কি আছিলো, মই কোন, আমি নিজক চিনি পাইছোনে বাৰু? আচল বেমাৰটোৱে হ'ল আমি নিজক চিনি নোপোৱাটো। যি নিজক চিনি নাপায় সি বোলে কি ঈশ্বৰক চিনি পাব? নিজক চিনি নাপালে বোলে মিতিৰ কুটুম বংশ পৰিয়াল ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব এজন একোৱে চিনি নাপায়। আমাৰ সমাজত এতিয়া সেইটোৱে হৈছে, এনেই চিনি পাওঁ কিন্তু সময়ত কি হয় বাৰু, গণ্ডগোল নালাগে নে? একেলগে একেখন থালতে বোলে ভাত খায়, দেখিছে ন বাৰু, ইহঁত দুটানো বাৰু মাৰপিট লাগিব লাগে নে? কেলে লাগি গ'ল? নিজক চিনি নাপালো, তেওঁলোককো আমি চিনি নেপালো। আমি 4টা বস্তু জীৱন্ত অৱস্থাত চিনাকি হবলৈ কৈছে। ভাগৱতে কৈছে, হেৰা তুমি যিটো উদ্দেশ্যলৈ সংসাৰলৈ আহিলা পাহৰি গলা, মায়াৰ কবলত পৰি আকৌ কলিৰ কবলত পৰিলা, নিজ উদ্দেশ্যৰ পৰা বিচূৰিত হৈ যিজন তোমাৰ পুৰোহিত আছিলে, বান্ধৱ আছিলে, প্ৰিয় আছিলে, সেইজনক পাহৰি মাজত পোৱাবিলাককে আপোন বুলি ভাবিলা। এটা নাৰদে কংসক ক'লে, হেৰৌ কংস, তই যাক আপোন বুলি ভাবিছ, এই সকলোবিলাক প্ৰকৃততে তোৰ শত্ৰুহে, মনত ৰাখিবি। সেইকাৰণে 4টা বস্তুক আমি জীৱন্ত অৱস্থাত চিনি পাব লাগিব। প্ৰথম চিনি পাব লাগিব পুত্ৰ, তাৰপিছত ককাই ভাই, তাৰপিছত স্বামীয়ে ভাইজাক, ভাইজাই স্বামীক, তাৰপিছতহে ঈশ্বৰক। বোলে কাক কেতিয়া চিনি পাবা? ও পুত্ৰ হক চিনিবা বিবাহৰ পাছত, ভাতৃক চিনিবা সম্পত্তি ভাগত, হয়নে বাৰু? ও ভাইজাক চিনিবা বৃদ্ধ কালত, ঈশ্বৰক চিনিবা সংকট কালত। ঐ ল'ৰাটো ভাল ভাল বুলি জ্বৰ মাৰি নুফুৰিবা, দেহি ঐ মাটি বাৰী বেছি তোলাং হৈ গ'ল ল'ৰাক চাকৰি দিবলৈ। বিয়া পতা এবছৰ পিছতহে প্ৰমাণ পাবা নিজৰ লগত ৰাখে নে বৃদ্ধ আশ্ৰমত ৰাখে। হৈ আছে। ককাই ভাই চিনিবা সম্পত্তি ভাগত। হয়, আপুনি ক'ব পাৰে আমাৰ ককাই ভাই বৰ মিল, কেনেকে এৰো বাৰু? ধৰ্ম এৰি দিম মই, ককাই ভাই এৰিব নোৱাৰো, লাভ নাই। যিদিনা মাটি বাৰী সা সম্পত্তি ভাগ কৰিবা সেইদিনাহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেইনল মাটি এৰি দিছে। স্বামী বা ভাইজাক চিনিবা বৃদ্ধ কালত, দেহে গাভৰু হৈ থাকোতে মৰমতে তুমি লক্ষ্মী আই বুলি মাতে, বুঢ়ী হলেহে গম পাব লক্ষ্মী বুলি মাতে নে কুলক্ষণী বুলি মাতে। এই বুঢ়ীজনী নমৰা হ'ল, নমলাও হ'ল, ওলাইও যাব নোৱাৰো, ভাল আপতে পালে, মৰি যোৱা হলে ভাল আছিলে হয়নে বাৰু? আকৌ ভাইজাকো চিনিবা সেইমতে বৃদ্ধ কালত, এতিয়া ডেকা হৈ আছা কাৰণেহে মৰম কৰি আছে নহয় বাৰু? বৃদ্ধ অৱস্থা হলে গম পাবা মৰমেৰে মাতিলে ওলাওতে সোমাওতে খেচ খেচাই থাকে। আজিকালিতো বৃদ্ধ হবলৈ নাপায়েই, ডেকা কালতে গণ্ডগোল। চকুৰ আগত দেখিছো ঐ ল'ৰাটোৱে যেতিয়া ছোৱালীজনী চাবলৈ যাব, যি লাজ লাজকে মাতিব আপুনি বুলি মাতে, হয়নে? ঐ বিয়া পতা 6 মাহ মান পাৰ হ'ল আৰু যেতিয়া মানে স্বামীৰ লগত ফ্ৰী হৈ গ'ল, স্বামীৰ পালচটো বাহে, অন্তৰখন পাই গ'ল, তেতিয়া স্বামীৰ ওপৰত থাকিবলৈ বিচাৰে, মৰমতে মতাৰ চলেৰে ওপৰলৈ গুচি যায়, কি বোলে তুমি বুলি মাতে। ঐ 2 বছৰমান পাৰ হোৱাৰ পিছত কাজিয়া লাগি আকৌ তই বুলিও উভতি ধৰে। তাৰপিছত ঈশ্বৰক চিনিবা বোলে সংকটৰ কালত, ঐ বিপদত পৰি ঈশ্বৰৰ নাম লৈছো, তেতিয়াই প্ৰমাণ পাই যাবা তুমি ঈশ্বৰ, তোমাৰ মুখত ঈশ্বৰৰ নাম আহে নে নাই। আমাৰ এতিয়া কি হয়, প্ৰত্যেকৰে ঈশ্বৰৰ নামটো প্ৰতি মুহূৰ্ততে আহে নহয় বাৰু? ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোতে বহুতে শয়নে সপোনে প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ শব্দটো আহে। বিপদত পৰিলে আহে নাহে? আহে। মিছাকে কৈছা এগৰাকীয়ে। ঐ বিপদত পৰিলে কৃষ্ণ শব্দটো নাহে চাবচোন বাৰু।
প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ শব্দটো আহে বাথৰুমত বা টিউবেলৰ পৰা পিছল খাই কৰিবলৈ ধৰিলে আকৌ ঘপককৈ ইটো শব্দহে আহে হয় নহয় কওক ঐ পিছল খাই পৰিবলৈ ধৰণৰ যদি ইটো শব্দ নাহি কৃষ্ণ শব্দটো আহিছে তেওঁ নিশ্চিন্ত থাকক তেওঁ হাত ভৰি কেতিয়াও নাভাগে ঈশ্বৰে ৰক্ষা কৰিবই গতিকে এইবিলাকত আমি মজি গলো এই মাজত ধৰি পৰাবিলাকক যে আমি আপোন বুলি ভাবিলো সেইকাৰণে আচল আপোনজন পুৰোহিতজনক আমি একেবাৰে পাহৰি গুচি গলো মই কোন সেইটোও পাহৰিলো এবাৰ ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক ক'লে হেৰা তুমি কোননো হনুমন্তই ক'লে প্ৰভু মোৰ মাতষাৰতে বুজিব লাগে চিনি পাব লাগে মই হনুমান এই বোলে নহয় যেতিয়া নহয় বুলি ক'লে হনুমন্তই গাত চিকুটিও চাইছে মই হয়নে নহয় আৰে হয় তোনাকো কেলে নহয় বুলি ক'লে প্ৰভু মই পৱন পুত্ৰ বোলে নহয় প্ৰভু মই অঞ্জনাৰ পুত্ৰ নহয় যেতিয়া নহয় নহয় বুলি ক'লে হনুমন্তৰ নিজৰে লাগি গ'ল খেলি মেলি মই নহয় নেকি আকৌ কোন তেতিয়াহ'লে এইবুলি মই কোন বুলি তেওঁ ধ্যানত বহিল বহু সময় ধ্যান কৰাৰ অন্তত ক'লেগে প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বিচাৰি পালো কি পালা বোলে দেহৰ দৃষ্টিত মই তোমাৰ দাস জীৱ দৃষ্টিত মই তোমাৰ অংশ আৰু আত্মাৰ দৃষ্টিত প্ৰভু তুমি মই তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই জীৱ আত্মা পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই আমি জীৱাত্মা বিলাক কি ঈশ্বৰৰ প্ৰতিবিম্ব স্বৰূপ আৰু এই কথাটো মই সহজ সৰলকে উপলব্ধি কৰিবৰ কাৰণে আইসকলক কেতিয়াবা এটা প্ৰশ্ন কৰো প্ৰশ্নটো হ'ল আইসকল ঘৰখনৰ বাকীবিলাক সদস্যতকৈ সোনকালে শুই উঠিব লাগে নহয়নে বাৰু বাপজন 8টালৈকে নাক বুজাই শুই আছে আইগৰাকী শুব পাৰিবনে এদিন শুই চাওকচোন তেতিয়াই গম পাই যাব কিছুমানে শুৱে বা দুয়ে কয়তো বেলেগ কথা আৰু ৰাতিপুৱা সোনকালে শুই দি বাঢ়ি বন কৰি গা পা ধুই প্ৰথম আইসকল কলৈ যায় তেতিয়া দুটা উত্তৰ আহে এই নামঘৰ বা গুৰুগৃহত থকা আইমাতৃসকলে কয় গা পা ধুই প্ৰথম আমি গুৰুগৃহলৈ যাওঁ বোলে নথকাসকল কলৈ যায় বোলে পাকঘৰলৈ যাওঁ চাহ পানী বনাবলৈ হয়নে বাৰু তেতিয়া আমি কওঁ যে আপোনালোকৰ প্ৰশ্নৰ এটাও শুদ্ধ উত্তৰ হোৱা নাই কিয়নো গা পা ধুই প্ৰথম আইনাখনৰ সন্মুখলৈহে যায় আইনাখনৰ সন্মুখত থিয় হোৱাৰ লগে লগে নিজৰ হুবহু চেহেৰাটো দেখে নেদেখে নিজকে দেখে নে বেলেগক দেখে আইনাখনত একে চেহেৰা হ'ব লাগিব একে নাক একে চকু একে চুলি একে চেহেৰা হয়নে বাৰু তাৰমানে আপোনাৰ প্ৰতিবিম্বটো আইনাখনত আপুনি দেখিবলৈ পায় গতিকে আপুনি এই প্ৰতিবিম্বটো আপুনি নহয়নে বাৰু কিবা পাৰ্থক্য আছেনে নাই পাৰ্থক্য এটাই আছে আইনাখনত থকা প্ৰতিবিম্বটোক যদি আপুনি কয় হেৰা ধুনীয়াকে চকু টিপ এটা মাৰি দিয়াচোন সি মাৰিব পাৰিব নহয় আপুনি মাৰিলেহে সিও মাৰিব তাৰমানে আপুনি যিটোকে কৰে সি সেইটোকে কৰিব ঠিক সেইদৰে সেইদৰে জীৱ আত্মা পৰমাত্মাটোই বিচাৰত একে প্ৰকাশ শতদিত সেইদৰে জীৱ আত্মা পৰমাত্মা বিচাৰ কৰিলে এটা সি প্ৰকাশত দুটা হৈ থাকে আমি প্ৰতিবিম্ববিলাক পৰমাত্মাৰ প্ৰতিবিম্ববিলাক হলো আমি জীৱাত্মাবিলাক কিন্তু একে হ'ব লাগিছিলে আমাক কোনে দুভাগ কৰিলে আপোনাক যেনেদৰে আইনাখনে দুভাগ কৰিলে ঠিক সেইদৰে ঈশ্বৰৰ মায়াই ঈশ্বৰৰ পৰা জীৱক আঁৰ কৰি ধৰিলে সেইকাৰণে আমি নিজক চিনি নোপোৱা হলো সেইকাৰণে গুৰুজনাই ভক্তি ৰত্নাকৰ গ্ৰন্থত লিখিছে ঐ ঈশ্বৰত কৰি জীৱ ভিন্ন নহি শান্তয় বিকাৰী হয় ভ্ৰান্তি অজ্ঞানে আৱৰিত হোৱা আপোনাক নজানয় ঈশ্বৰত কৰি জীৱ ভিন্ন নহি মনত ৰাখিব ঈশ্বৰৰ পৰা জীৱ পৃথক নহয়
শান্ত অবিকাৰী হয়